নমস্কাৰ, মই চাঞ্চৰণীয়া। আজি মই আপোনালোকৰ মাজলৈ মষ্ট ৱাণ্ডাৰফুল ভিডিঅ'টো আগবঢ়াই দিম। আহা আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। আজি আমি এখন ঠাইলৈ গৈ আছোঁ য'ত গছ গছনি চৰাই চিৰিকটি আদি থাকে। আহি পাইছোঁ ঠাইডোখৰলৈ, আপোনালোকে চাওক নগৰ বন উদ্যান। আমি এতিয়া গেট খুলি ভিতৰলৈ যাম, ওপৰলৈ আপোনালোকে দেখুৱাই যাম। ইয়াত বিভিন্ন ধৰণৰ গছ গছনি সংৰক্ষণ কৰি থৈ দিছে আৰু এইটো টয়লেট হয় আৰু এইফালে কেম্প আছে আপোনালোকে চাওক আৰু এইটো মানুহ বহা হেৰি আপোনালোকে চাওক আৰু এতিয়া ওপৰলৈ যাম আপোনালোকক দেখুৱাই তো বলক। এইটো চেগুন গছ হয়, আপোনালোকে চাওক চেগুন বুলি লিখা আছে ইয়াত আৰু বিভিন্ন ধৰণৰ গছ ইয়াত সংৰক্ষণ কৰা হয়। আপোনালোকে দেখুৱাই যাম আপোনালোকক। আৰু আপোনালোকে চাওক এইটো শাল গছ হয়, লিখা আছে ইয়াত আপোনালোকে চাওক। এইটো শাল গছ হয়, আপোনালোকে চাওক। আপোনালোকে চাওক এই বেনাৰখনত বহুত ভাল কথা লিখা আছে। বহুত বেয়া হৈ আছে বেনাৰখন, মানে বনানী ধ্বংস নকৰিব, ধৰিত্ৰীক ৰক্ষা কৰক, নকৰিব বননীয়া দৃশ্য ধ্বংস। তো বহুত ভাল কথা লিখা আছে, আপোনালোকে চাওক। আপোনালোকে চাওক ইয়াত বহাৰ ঠাই আছে, তো আহক। আৰু সেইফালেও বহা ঠাই আছে।
এইফালে যাব পৰাপক্ষ নাই, তথাপিও আপোনালোকক দেখুৱাই দিওঁ। একদম জংঘল হৈ আছে, চাওক আপোনালোকে। ইমান জংঘল, তো এইখিনি জাগাখিনি অলপ পৰিষ্কাৰ হৈ আছে আৰু ইয়াত বহা ঠাই এটা আছে, তো অকণমান ইয়াত আমি জিৰাই লওঁ। আপোনালোকে চাওক আগৰ পৰিৱেশটো, ইয়াত বৰ্ডাৰ দিয়া আছে আৰু সেইফালে ব্ৰহ্মপুত্ৰ নদী আছে, আপোনালোকে চাওক। আৰু এইফালে শৰাইঘাট দলং আছে, আপোনালোকে চাওক। আৰু ইয়াত বিল্ডিং আছে, খুব ধুনীয়া ধুনীয়া বিল্ডিং হয়, মানে পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া লাগে ইয়াৰ পৰা, ওপৰৰ পৰা। ইয়ালৈ আহি বহুত ভাল লাগিলে, তো আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। তো আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।